যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত পাঁচটা সমষ্টিত সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আমি RMCয়ে আমি দাবী জনাম যে পাঁচটা সমষ্টিত যাতে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক কেণ্ডিডেট দিয়া হয় আৰু জিকাই লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা যাতে কৰা হয় আৰু এই দায়িত্ব আমি RMCয়ে ল'ম। এই কথা আজি সংবাদমেলৰ জৰিয়তে মাননীয় চিফ ডাঙৰীয়ালৈ আমি জনাই দিছো। কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সভা আৰু এই সাধাৰণ সভাত কেন্দ্ৰীয় কমিটিৰ প্ৰতিগৰাকী সদস্য বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয়ববীয়াসকল, আঞ্চলিক কমিটিৰ সভাপতি সম্পাদক আৰু সন্মানীয় উপদেষ্টাসকলে ইয়াতে অংশগ্ৰহণ কৰে আৰু আমাৰ 100% নহলেও প্ৰায় 98% আজি আমাৰ সাধাৰণ পৰিষদৰ সদস্যসকল ইয়াতে উপস্থিত হৈছে। এখেতসকলৰ উপস্থিতিত আজিৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে সেইদিনাখন দুই এজন ব্যক্তিয়ে নিজৰ ন্যস্ত স্বাৰ্থ জড়িত থকাৰ কাৰণে যি অভিযোগ সংবাদমেল যোগে মোৰ বিৰুদ্ধে আনিছিলে ইয়াক তীব্ৰ ভাষাৰে খণ্ডন কৰে আৰু গৰিহণা দিয়ে আৰু আগত দিনত এনেকুৱা ধৰণৰ সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ পৰা সেই ব্যক্তিসকলক সকিয়নি প্ৰদান কৰে। নাম্বাৰ 1। দ্বিতীয় নম্বৰ কথা হ'ল ইয়াতে আমাৰ কেইজনমান সংগঠনৰ ব্যক্তি জড়িত আছে। এখেতসকলক চকচ দি পেলাই কাৰণ দৰ্শোৱাৰ জাননী দি পেলাই অনতিবিলম্বে আমাৰ এখন কোৰ কমিটি বনোৱা হৈছে। সেই কোৰ কমিটিৰ সিদ্ধান্ত মৰ্মে এখেতসকলক শাস্তিমূলক ব্যৱস্থা কৰা হ'ব। তাৰপিছত দ্বিতীয় নম্বৰ কথা হ'ল আমি RMCয়ে যোৱা 2021 চনৰ পৰা বিধানসভা নিৰ্বাচনৰ আগৰ পৰা BTC অঞ্চলত মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত যি পৰিষদীয় চৰকাৰ চলি আছে এখেতৰ আপ্ৰাণ চেষ্টাত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি BTC অঞ্চলত সুদীৰ্ঘ 30-40 বছৰে আমি যি হত্যা, হিংসা, ধন দাবী, মুক্ত হত্যা, গুপ্ত হত্যা, গোষ্ঠীগত সংঘৰ্ষত আমি যেনেকা নিৰ্যাতনৰ বলি হ'ব লগা হৈ আছিলে ইয়াৰ পৰা মুক্ত পোৱাৰ কাৰণে পাই পেলাই আমি মাননীয় প্ৰমোদ বড়োদেৱৰ যি শান্তিৰ বাৰ্তা লৈ পেলাই এইখন চৰকাৰ পৰিচালনা কৰি আছে সেই শান্তিৰ প্ৰতিষ্ঠা কৰাৰ কাৰীৰ এজন অংশীদাৰ হিচাপে শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত RMCয়ে সমভাগী হ'ব নোৱাৰিলেও অংশীদাৰ হোৱাৰ কাৰণে আমি মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত UPPL দলক আমি সমৰ্থন কৰিছিলো আৰু তেতিয়াৰ পৰাই আমি দেখিছো যে BTC অঞ্চলত যোৱা 17 বছৰে হাগ্ৰামা মহিলাৰী সংখ্যালঘু অঞ্চলত উন্নয়ন নকৰা কামবোৰ মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত কিছু পৰিমাণে হ'লেও কৰা আমি দেখিবলৈ পাইছো। ইয়াৰ উপৰিও যোৱা 17 বছৰে সংখ্যালঘু মানুহবিলাকক 1 বিঘা মাটিৰ পট্টা দিয়া নাছিলে। মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত বৰ্তমান BTR চৰকাৰখনে BTC অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা ভূমিহীন নাগৰিকসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও BTC অঞ্চলত এখেতৰ নেতৃত্বত যিমান আমাৰ ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই সকলকো মাটিৰ পট্টা দিয়াৰ যি ব্যৱস্থা কৰিছে আৰু দিছে ইয়াক আমি শলাগ ল'ব লাগিব। ইয়াৰ উপৰিও আজি মাননীয় প্ৰমোদ বড়োদেৱৰ চৰকাৰৰ লগত থাকি পেলাই আমি RMCয়ে আমাৰ এটা জানে যে গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত এটা গোচৰ চলি আছে যেটি হ'ল ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰাৰ যিখন এখন গোচৰ চলি আছে। এই গোচৰটো বিচাৰাধীন হৈ থকা সময়ত আমি চৰকাৰৰ সহায় লৈ পেলাই এই মানুহখিনিক আমি এই সমস্যাটোৰ এটা স্থায়ী সমাধান কৰাৰ কাৰণে আমি কাম কৰি আছো আৰু আমি আশাবাদী আগন্তুক দিনত BTR চৰকাৰ তথা প্ৰমোদ বড়োদেৱৰ এখেতৰ নেতৃত্বত এখেতৰ সহযোগত আমাৰ যুগ যুগ ধৰি বসবাস কৰা ভাৰতীয় ভূমিহীন সংখ্যালঘু নাগৰিকসকল যাতে ইয়াৰ পৰা উচ্ছেদিত হৈ BTCৰ পৰা আঁতৰি যাব নালাগে তাৰ কাৰণে এটা পাৰ্মানেণ্ট সলিউশ্যন ইয়াতে ওলাব। তাৰ কাৰণে আমি কাম কৰি আছো। ইয়াৰ উপৰিও আপোনালোকে জানে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কেৱল মুখেই এখেতে সংখ্যালঘু প্ৰিয় দেখাইছিলে কিন্তু আচলতে সংখ্যালঘুৰ কাৰণে যোৱা 17 বছৰে কোনো ধৰণৰ কাম কৰা নাছিল আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই আমি বিভিন্ন সভাই সমিতিয়ে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী দেৱৰ লগতে বিভিন্ন BPF দলক আমি সমালোচনা কৰি পেলাই বিৰোধিতা কৰি পেলাই বিগত দিনত আমি কাম কৰি আছো। যাৰ কাৰণে এখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সহ্য কৰিব নোৱাৰি কিছুমান দুষ্ট চক্ৰ ব্যক্তি ইয়াতে নিয়োগ কৰিছে আৰু এখেতৰ জৰিয়তে সেইদিনাখনৰ প্ৰেছ মিটটো ইয়াতে আমাৰ এগেইনষ্টত হৈছিলে। আচলতে
RMCৰ ভিতৰত কোনো ধৰণৰ গৃহ কন্দল নাই। আমাৰ আজি সাধাৰণ পৰিষদে সেয়া স্পষ্ট কৰিছে, আজি এডভাইজাৰসকলে আছে। গতিকে আমি BPF দলৰ সেই দুষ্ট চক্ৰ চৰিত্ৰ ব্যক্তিসকলক সকীয়নি দিছো। RMC এখন জাতীয় সংগঠন। আজি জাতিটোৰ স্বাৰ্থত মাননীয় প্ৰমোদ বড়োদেৱৰ নেতৃত্বত চলি থকা BTR গভৰ্ণমেণ্টক আমি সমৰ্থন জনাই পেলাই কাম কৰি আছো। জাতিটোৰ উন্নয়নৰ কাৰণে, BTC অঞ্চলৰ স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি কাম কৰি আছো। ইয়াত আমাক বিধি পথালি দিয়াৰ যাতে চেষ্টা নকৰে, তাৰ কাৰণে আঁচনি ল'ব। ইয়াৰ উপৰিও আমাৰ এডভাইজাৰ ডাঙৰীয়া কৈছে যে আগন্তুক BTC পৰিষদীয় নিৰ্বাচনত পাঁচটা সমষ্টিত সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আমি RMCয়ে আমি দাবী জনাম যে পাঁচটা সমষ্টিত যাতে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক কেণ্ডিডেট দিয়া হয় আৰু জিকাই লৈ যোৱাৰ ক্ষেত্ৰত সকলো ধৰণৰ ব্যৱস্থা যাতে কৰা হয়, আৰু এই দায়িত্ব আমি RMCয়ে ল'ম। এই কথা আজি সংবাদমেলৰ জৰিয়তে মাননীয় চিফ ডাঙৰীয়ালৈ আমি জনাই দিছো।